हेलो नमस्कार वेलकम टू माय चैनल। आज आमी विशेष एट कारण हायद्राबाद ऊल् भावना आसे आज तो हायद्राबाद भावना चाब आपलोके चाई थकिब आमी देखा आसो और आमी पिछफाले सब लड़ा चाई थको आपलोके देखा थकिम और आसो हायद्राबाद भावना चाब तो अति ভাল লগা কথা। হায়দৰাবাদত আমাৰ অসমৰ সংস্কৃতি ভাওনা হৈছে, অসমৰ মানুহে পাতিছে। তো চাওক আৰু এইফালে চাওক মানুহ চাওক কিমান মানুহ এইফালে দেখা আছো। এইটো হৈছে চাইবাৰ টাৱাৰ, হায়দৰাবাদৰ বিখ্যাত চাইবাৰ টাৱাৰ। এয়া সকলো ভাওনা চোৱা পাৰ্টি আৰু ভাওনা বিচাৰি বিচাৰি আহি আছো আৰু এয়া চাওক ভাওনালৈ যোৱা বৰ্তমান আমি পাইছোঁ আহি আৰু বহুত মানুহ এয়া চাওক এয়া দেখাইছোঁ আপোনালোকক। ছাৰ ছাৰ এয়া চাওক কিমান মানুহ আৰু ইয়াত সঁচাকৈ অসম লাগিছে। তো আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ভালনে আপোনালোকে চাওক। তো অসমৰ কাৰণে সকলোৱে এটা লাইক দিয়ক। বাহিৰা দেশত যে অসমৰ এনেকুৱা মানে সংস্কৃতি ধৰি ৰাখিব চেষ্টা কৰিছে, তো সঁচাকৈ ভাল লাগিছে। চাওক বহুত মানুহ আহিছে, এতিয়াও বহুত মানুহ আহিবলৈ বাকী আছে। এয়া চাওক দেখাই আছোঁ আপোনালোকক। বৰ্তমান এয়া পালোঁ আহি আমি আৰু বহুত মানুহ ইয়াত দেখিছোঁ আৰু ইয়াত চব অসমৰ মানুহ চাওক আপোনালোকে। সকলোৱে আমাৰ অসমৰ মানুহ হয়, তেওঁলোকে আয়োজন কৰিছে আৰু আমি চাব আহিছোঁ। আৰু এই পোৱালিকেইটা চাওক ইমান মৰম লাগিছে, তেওঁলোকে ভাও লৈছে, চাই থাকক। সকলোফালে কেৱল অসমৰ মানুহ, গতিকে বহুত ভাল লাগিছে থাকি। আৰু আমি আগুৱাই গৈ থাকোঁ আৰু দেখুৱাওঁ আপোনালোকক কেনেকুৱা কেনেকুৱা লাগিছে। ভাল ভাল একদম বিৰাট মজা লাগিছে। বঢ়িয়া, আহক আহক আগুৱাই যাওঁ অলপ। অসমীয়া সাংস্কৃতিক সমিতিয়ে এখন কাৰ্যসূচী বনাইছিলে, য'ত পৰিণষ্টি আমি চেষ্টা কৰিছিলোঁ। মিষ্টাৰ সি গোবৰ্ধন গাঁও ছাৰ, জেনেৰেল ছেক্ৰেটাৰী অফ বিজেপি, তেখেতৰ আমাৰ মাজত উপস্থিত হৈছে। আৰু সেয়া হৈছে অসমৰ পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু MGBK বানু আমাৰ অসমত বহুত বছৰ চাকৰি কৰি আহিছিলে আৰু এতিয়া হায়দৰাবাদৰ থাকে তেওঁ। তো তেওঁলোকে আহিল আৰু চাওক কিমান মানুহ ইয়াত গোট খাইছে আৰু এয়া সকলো আমাৰ অসমৰ মানুহ। আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছোঁ। কৰোনা মহামাৰী আমাক দুৰ্যোগৰ সময়ত এয়া গোবৰ্ধন গাঁও ছাৰ, ডিষ্ট্ৰিক্ট বিজেপি ছেক্ৰেটাৰী হায়দৰাবাদ, তেখেতক এজনী প্ৰসংগা ওচৰে সম্বৰ্ধনা জনাব। আমাৰ পুলিন বৰুৱা ছাৰে খৰাং গুচি গ'ল, তেনেকুৱা এটা দুৰ্যোগৰ সময়ত তেলেংগানা চৰকাৰে আমাক এটা সহায়ৰ হাত আগবঢ়ালে। আমাৰ অঞ্চলৰ
আৰু লাহে লাহে ভাওনা আৰম্ভ হ'বলৈ ধৰিলে আৰু ভাওনাৰ যিখিনি পাৰোঁ সেইখিনি অলপ অলপকৈ দেখাম, সকলো দেখুওৱা সম্ভৱ নহয়, গতিকে আপোনালোকে চাই থাকক। আৰু এইখিনিলৈ যদি ভাল লাগি আছে তো লাইক এটাটো কৰিব পাৰিব, তো লাইক এটা কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ইয়াত ভাতৰ ব্যৱস্থা কৰিছে, ইয়াত পোলাও দিছে আৰু কিবা কিবি দিছে, পনীৰ দিছে, দালি দিছে। তো আমি ভাত কেইটামান খাই লওঁ, তাৰপিছত আকৌ চাম, আকৌ দেখুৱাম আপোনালোকক। তো বলক চাই থাকক। আমি ভাত খাইছোঁ, পোলাও আৰু ভাত সকলো খাই আছে আৰু আমি খাই লওঁ, তাৰপিছত আৰু দেখাম। আৰু এটা কথা কওঁ, এই ভাওনাৰ যিটো দলটো, এই দলটো আহিছে আমাৰ অসমৰ যোৰহাটৰ পৰা, গতিকে তেওঁলোকক অশেষ ধন্যবাদ। তেওঁলোকে ইমান দূৰৰ পৰা আহি ইয়াতে ভাওনা কৰিছে আৰু ভাল লাগিছে অতি। তো বলক বাকীখিনি চাওঁ। বান্ধবর শরণ